হাই ভিউৱাৰ্ছ, মই প্ৰসেনজিত লোকেল কুকিং কিচেনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত মই লৈ আহিছোঁ কচুলতি ভাজি। অতি সহজে আপুনি কচুলতি ভাজি বনাই খাব পৰা। আহক চাই লওঁ মই কেনেদৰে বনাওঁ। কচুলতি মই এপোৱা লৈছোঁ। এনেদৰে কচুলতি বাকলি গুচাই লৈছোঁ। মই গোটেইখিনি মই গুচাই ল'ম এনেদৰে। গোটেইখিনি কটা হৈ গ'ল। এতিয়া মই ভালদৰে ধুই ল'ম। লতিখিনি সিজাই ল'ম মই। মোৰ সিজোৱা হৈ গ'ল। এতিয়া মই নমাই ল'ম। মই নহৰু 15 কোৱা লৈছোঁ আৰু শুকান জলকীয়া 4টা, কেঁচা জলকীয়া 5টা লৈছোঁ। অলপ ঝাল হ'লে বেছি ভাল লাগে কচুলতি ভাজিটো। মই মিঠাতেল দিছোঁ। তেলটো গৰম হ'ব দিম। নহৰু জলকীয়াখিনি থেতেলিয়াই লৈছোঁ। গ'ল। এতিয়া মই থেতেলিয়াই ৰখা নহৰুখিনি দি দিছোঁ। লগতে মই থেতেলিয়াই ৰখা জলকীয়াখিনি দিলোঁ। এতিয়া মই ভালদৰে ৰঙচীয়া কৰি ভাজি ল'ম। ভজা হৈ গ'ল মোৰ। এতিয়া মই সিজাই ৰখা কচুলতিখিনি দি দিম। লৰাই ল'ম। সোৱাদ অনুসৰি নিমখ দিলোঁ। এচামুচ হালধি দিছোঁ, হালধি গুড়ি। এতিয়া মই ভালদৰে লৰাই ল'ম। কচুলতিখিনি এতিয়া ভাজি ল'ম। পটককৈ বনাই ল'ব পাৰি। বেছি টাইমো নালাগে আপোনাৰ, আৰু খাবলৈ বহুত সোৱাদ লাগে। মোৰ কচুলতি ভাজি হৈ গ'ল। মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু নতুন ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেদৰে আপোনালোকৰ ওচৰত বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকিম। ধন্যবাদ।